खुलुमबाय फुंबिलिनि रादाबखौ फरायदों आङो राकेश रामसियार लाइमोनफोरनि बेकार जेंनाखौ फोजोबस्रांनो थाखाय आथिखालाव बिटिआर सोरखारनि गाहाय मावफुं सोद्रोमा प्रमद बर' बिथाङा गोबां बिथांखि लानानै खामानि मावनायखौ नुनो मोनगासिनो दं। थिग बिदिनो लाइमोनफोरनि थाखाय गाव गावनि जिउ राहाखौ दानो थाखाय माखासे खाबु गोनां सेल्फ इमप्लयमेन्टनि थाखाय शर्ट टार्म ट्रेनिं होनायखौ क'क्राझार जिल्ला पदबरजरा महकुमानि सिङाव थानाय काजिगाव ITI आव बिटिआरनि मावफुं सोद्रोमा वेलसन हासदा बिथाङा बेखेवना होयो। बे हाबाफारियावनो बाहागो लाबोदों पदबरजरा UPPLनि TCLCCनि गाहाय मासिगिरि उत्तम हाज'वारि आरो पदबरजरा जिल्ला UPPLनि आफादगिरि प्रसेन ब्रह्म लोगोसे जवाहरलाल ब्रह्म नेहाथारि सालिम आहमेद खान बिथांमोना बाहागो लाफैदों। लोगोसे बे हाबाफारियावनो काजिगाव इन्डास्ट्रियेल ट्रेनिं इन्स्टिट्यूट ITI फरायसाफोराबो बाहागो लानानै मेहेरगोनां खालामदों। बे समाव बिटिआरनि मावफुं सोद्रोमा वेलसन हासदा बिथाङा खौरांगिरिनि सिगाङाव आरोबाव मा बाथ्रा बुंदों नोंथांमोननि गेजेराव बे समाव बडलेण्ड बुब्लिया होनि। সৰ্বপ্ৰথমে মই আমাৰ বিটিআৰ চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ কাৰণ বিটিআৰ চৰকাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত গঠন হোৱাৰ পিছত আৰু আমাৰ BJP UPPL GSP মিলি যি চৰকাৰ আমি গঠন কৰিছোঁ আমি বিশেষকৈ চিন্তা কৰিছিলোঁ যে আমাৰ বিটিআৰ অঞ্চলত যিমান নিবনুৱা তেনেকুৱা ল'ৰা ছোৱালীবিলাক আছে তেখেতসকলে যাতে বেকাৰ হৈ বহি নাথাকে তেখেতসকলৰ ফিউচাৰৰ কথা ভৱিষ্যতৰ কথা যাতে আমি সুনিশ্চিত কৰিব পাৰোঁ সেইটোৰ কাৰণে আমাৰ যিটো সিড ডিপাৰ্টমেণ্ট যিটো আছে স্কিল এমপ্লয়মেণ্ট এণ্ড এণ্টাৰপ্ৰেনাৰশ্বিপ ডিপাৰ্টমেণ্ট এই ডিপাৰ্টমেণ্টক অকণমান শক্তিশালী কৰিবলৈ এটা আলোচনা হ'ল। এই ডিপাৰ্টমেণ্টত 1 কোটি টকাও বাজেট নাছিলে কিন্তু আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত এই চৰকাৰৰ নেতৃত্বত ফাণ্ডখিনি বঢ়োৱা হৈ গ'ল আৰু যিমান আমাৰ ITIখিনি আছিলে সেই ITIবিলাকত আমি যাতে বেছিক ট্ৰেড বেছিক কোৰ্চ যাতে ইন্ট্ৰডিউচ কৰিব পাৰোঁ আৰু বহুতখিনি এনেকুৱা ITI আছিল কমপ্লিট কৰা কিন্তু প্ৰিভিয়াছ গভৰ্ণমেণ্টৰ টাইমত এনেই মানে ITIবিলাক এনেই পৰি আছিল নষ্ট হৈ আছিল যেনেকুৱা আজি আমি কাজিগাঁও ITIত আহিছোঁ ইয়াতো মানে এইটো এনেই আবাণ্ডেণ্ট অৱস্থাত আছিল আমি এইখন ITIক ৰিভাইভ কৰি আমি খুলিলোঁ ইনগ্ৰেট কৰিলোঁ বিভিন্ন ট্ৰেড ইয়াত আৰম্ভ হৈ গ'ল আৰু এতিয়া বৰ্তমান আজি যিটো আহিছোঁ সেইটো হৈছে যে যিবিলাক বিশেষকৈ দুখীয়া ঘৰৰ ল'ৰা ছোৱালীবিলাক যিবিলাকে ITI পঢ়াবলৈ বা বিভিন্ন ধৰণৰ কোৰ্চ ল'বলৈ তেখেতসকলে সক্ষম নহয় টকা পইচা নাই মানে ফাইনেন্সিয়েল ক্ৰাইচিছ হৈ আছে তেনেকুৱা ছাত্ৰ ছাত্ৰীবিলাকক বা স্কুল ড্ৰপ আউট হৈ গৈছে ফাৰ্দাৰ পঢ়িব পৰা নাই তেনেকুৱা ল'ৰা ছোৱালীবিলাকক আমি মানে টাৰ্গেট কৰিছোঁ যাতে তেখেতসকলেও যাতে বেকাৰ বহি নাথাকে আৰু সেইকাৰণে আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা স্কিল এমপ্লয়মেণ্ট এণ্ড এণ্টাৰপ্ৰেনাৰশ্বিপ ডেভেলপমেণ্ট মিছন বিটিআৰ বডোলেণ্ড সিড মিছন আমি লঞ্চ কৰিছিলোঁ যাৰ জৰিয়তে গোটেই বিটিআৰত আমি 50,000 যুৱক যুৱতীক ট্ৰেইনিং দিয়াম বুলি মানে দক্ষতা থকা মানে কৰ্মদক্ষতাৰ কাৰণে তেখেতসকলে যাতে স্কিল হয় ট্ৰেইনড হয় সেইটোৰ কাৰণে আমি এটা টাৰ্গেট লৈছিলোঁ আৰু সেই মৰ্মে এটা আমাৰ শ্বৰ্ট টাৰ্ম এটা স্কিল ট্ৰেইনিং প্ৰগ্ৰাম আমাৰ ৰাখা হৈছে সেল্ফ এমপ্লয়ড লিংকড শ্বৰ্ট টাৰ্ম ট্ৰেইনিং কোৰ্চ ট্ৰেইনিং প্ৰগ্ৰাম এইটো ৰাখা হৈছে এইটোত আজি কাজিগাঁও ITIত প্লাম্বাৰ আৰু এছিষ্টেণ্ট ইলেক্ট্ৰিচিয়ানৰ কাৰণে 3 মাহৰ ট্ৰেইনিং দিয়া হ'ব আৰু এই ট্ৰেইনিং শেষ কৰাৰ লগে লগে ল'ৰা ছোৱালীবিলাকে যাতে ইমিডিয়েটলি কৰ্মৰত হয় ইমিডিয়েটলি কাম কাজ আৰম্ভ কৰিব পাৰে আমি তেখেতসকলক টুল কিটো প্ৰভাইড কৰিম যাতে তেখেতসকলে কোৰ্চ কমপ্লিট কৰাৰ পিছত ক'ৰ পৰা টুল কিট কিনিম এইবিলাকৰ যাতে চিন্তা কৰিব লগা নহয় তেখেতসকলক টুল কিটো প্ৰভাইড কৰা হ'ব আৰু এনেকুৱা ধৰণৰ ট্ৰেইনিং আমাৰ গোটেই বিটিআৰত আমি কৰি আছোঁ আৰু এইটোৰ জৰিয়তে আমি টাৰ্গেট কৰিছোঁ যাতে কোনো ল'ৰা ছোৱালী আমাৰ নিবনুৱা হৈ নাথাকে মানে তেখেতসকলে বেকাৰ হৈ নাথাকে যাতে সেল্ফ এমপ্লয়ড হৈ যায় অথবা তেখেতসকলে বিভিন্ন ইণ্ডাষ্ট্ৰীত বা কোম্পানীত তেখেতসকলে কাম যাতে পায় তো এইটো কোৰ্ছে আজি আৰম্ভ হ'বলৈ গৈ আছে এইটো ইনগ্ৰেশ্যন প্ৰগ্ৰাম আজি আছিলে অকণমান ষ্টাফৰ অভাৱ হৈ আছিল আমাৰ যিটো আমি ইয়াত টিচাৰ দিছিলোঁ প্ৰথমত তেখেতসকলে ইয়াত অহাৰ লগে লগে আকৌ বেটাৰ জব পাই গ'ল বেটাৰ জব পোৱাৰ কাৰণে আমি তেখেতসকলক ৰখাই থ'ব নোৱাৰিলোঁ কাৰণ আমি জেনুইন চিলেকশ্যন কৰিছিলোঁ ভাল মানুহ আনিছিলোঁ তো ভাল মানুহটো তেখেতসকলৰ ৰাস্তা খোলা থাকে জেনুইনলি আমি চিলেকশ্যন কৰিছিলোঁ তো তেখেতসকলৰ এতিয়া চাকৰি হৈ গ'ল বাহিৰত গ'ল তো এতিয়া আমি অলৰেডি আমাৰ ডিপাৰ্টমেণ্ট ফালৰ পৰা এটা প্ৰপ'জাল আমি বিটিআৰ চৰকাৰক দিলোঁ সেই প্ৰপ'জালটো অলমষ্ট ৰেডিয়ে হৈ গ'ল একচেপ্ট হ'ব এপ্ৰুভ হ'ব আৰু অতি শীঘ্ৰে আমি ইয়াত যিটো নাটনি আছে টিচাৰৰ অভাৱ আছে হেতু সম্পূৰ্ণ হৈ যাব এই কেদিনতে मोनसे गोजोनथाव खौरां थुनलाइ मोजां मोनग्रा रायजो राजाफोरनि थाखाय मोनसे गोजोनथाव खौरां
बोसोरफोराव खुंफुंबोनाय बायदिनो बिटिआर सरकारनि दैदेननायाव बे 2024 मायथाइयावबो गोजोन आरो खौसेथिखौ सिगाङाव दोननानै थामथि क'क्राझार थुनलाइयारि फोरबो एबा क'क्राझार लेटारारि फोरबो खुंफुंनो साखाफारा जादों। 2024 मायथाइनि जानुवारि दाननि 27, 28 आरो 29 जानुवारिसिम सानथामनि मेहेरगोनां हाबाफारिजों गोजोननि नोगोर क'क्राझारनि बड'फा कालचारेल कमप्लेक्सआव थामथि क'क्राझार थुनलाइयारि फोरबोखौ खुंफुंनो साखाफारा जादों। बे फोरबोनि गाहाय थांखियानो जादों बर' राव थुनलाइखौ बुहुमाव सिनायथि होनायजों लोगोसे बे फोरबोआव गुबुन गुबुन हादरनि गुबुन गुबुन हारिनि थुनलाइ लिरगिरिफोरनि रोंगौथिखौ फोरमायलायनाय। बेनिखायनो गासै रायजो राजाफोरखौ लोगोसे गोसो गुदुं थुनलाइ लिरगिरिफोरखौ बाहागो लाफैनो थाखाय बानजाय आफादा खावलायहरदों। सोरजिलु गोसोखौ रंजाहोनो हारिनि राव थुनलाइ जौगाहोनो सोरजिलु गोसोखौ रंजाहोनो गायसननो हारि